আৰু ফেচবুকত উলিয়াব গৈছোঁ চাকৰি কৰিলোঁ আকৌ অ'কে সকলো জইন হৈছে ইনষ্টাগ্ৰাম আৰু ফেচবুক একেলগে দুইটা প্লেটফৰ্মৰ পৰা লাইভ আহিছোঁ এইটোৱে জনাবলৈ যে এখন মাৰি দিয়া নাই আমাৰ ক্ষীণ ল'ৰাটোৰ কথা কৈ আছে এটি গীত কৰিছিলোঁ এটি গীত কৰিছিলোঁ তুমি যে নাই শীৰ্ষক আজি প্ৰায় 10 দিনমানৰ আগত তো গীতটোৰ ভিডিঅ' সম্পূৰ্ণ হৈছে ভিডিঅ' কাম আমাৰ আৰম্ভ কৰিছিলোঁ তাৰপিছত খুব সুকলমে সম্পূৰ্ণ হ'ল ভিডিঅ' কাম প্ৰথম অডিঅ'ৰ বিষয়ে অকণমান কওঁ অডিঅ'টো প্ৰথম ফ্ৰেমিং বনাই থৈছিলে মোৰ ভাইটি ময়ূৰ শইকীয়া গতিকে একেবাৰে নতুন মিউজিক প্ৰডিউচাৰ তাৰপিছত সি শুনালে প্ৰথম মিউজিকৰ ৰিডমবিলাক তাৰপিছত ধুনীয়াকৈ মই কম্প'জ কৰিবলৈ চেষ্টা কৰিলোঁ কম্প'জো হ'ল গীতাৰ্থই লিখিলে প্ৰথম অফাৰটো আহিছিলে থমাছৰ ফালৰ পৰা চিনেপ্লেক্স তাৰ বেনাৰ এখন আছে খুব সুন্দৰ চিনেপ্লেক্স বেনাৰ আণ্ডাৰত এটা গান কৰোঁ বুলি কৈছিলে তাৰপিছত তেনেকৈ অডিঅ'টো হৈ গ'ল অডিঅ'টো হোৱাৰ পিছত আমি অপুৰাজক লগ পালোঁ খুব সুন্দৰ সুন্দৰ ভিডিঅ' কৰি আছে অপুৱে বৰ্তমান অপুক লগ কৰি আমি ক'লোঁ যে গানটোৰ ভিডিঅ' ৰূপ আমি দিব লাগে তো তাৰপিছত ধুনীয়াকৈ কনচেপ্টটো অপুৱে আমাক ক'লে তাৰপিছত শুনালে ভাল লাগিলে তাৰপিছত কাষ্টিঙৰ কথা আহিলে কাষ্টিংটো আমাৰ মই আৰু জুনুৱে কৰিলোঁ লগতে শুভ্ৰনীল আছে আৰু কেইবাটাও কেমিঅ' ৰোলত কেইবাজন আছে ব্যক্তি থমাছেও কৰিছে সৰু চৰিত্ৰ এটা তাৰপিছত পিংকললৈ অডিঅ'টো গ'ল পিংকলে খুব সুন্দৰকৈ পলিচ কৰি আছে এতিয়া তো সেইখিনিয়ে কথা গীতটোৰ বিষয়ে আৰু 2-3 দিনৰ পিছত কিন্তু মুক্তি দিম ৰাকেশ মিউজিকেল ইউটিউব চেনেলত আপোনালোকে দেখা পাব 13 আগষ্ট আবেলি 4 বজাত উপলব্ধ হ'ব চেনেলত আৰু সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে গীতটো ভাল হয় গীতটো ভালকৈ আঁকোৱালি লয় আৰু অকণমান কাম বাকী আছে সেইখিনি কাম আমাৰ হৈ যাব আজি কাইলৈৰ ভিতৰত এতিয়া বৰ্তমান ষ্টুডিঅ'ত বহি আছোঁ চিনেপ্লেক্স ষ্টুডিঅ'তে থমাছৰ গতিকে প্ৰথম চিনাকি কৰিব বিচাৰিছোঁ অপু আছে দ্য মেন বিহাইণ্ড দ্য ভিডিঅ' অপুৰাজ গগৈ নিশ্চয় আপোনালোকে এটি খুব সুন্দৰ ভিডিঅ' কেইদিনমান আগতে মুক্তি পাইছে তোমাকে নাপালে শীৰ্ষক তো সেই গীতটি ইমান সুন্দৰ কৰিছে আৰু ভাল লাগিছে মোৰ ইমান সুন্দৰকৈ আমি কাম কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব গীতটো অপুৱে কিবা ক'ব এতিয়া ৰাকেশ দাৰ লগত কাম কৰি খুবেই ভাল লাগিল আৰু গীতটো ইমানেই ধুনীয়া ইমানেই গীতটো শুনিলেই মন চুই যায় আৰু ময়ো সেনেকৈ অলপ কনচেপ্টত চুবলৈ ট্ৰাই কৰিছোঁ আৰু চ' আমি আশাবাদী আপোনালোকে ভাল পাব লাগে তো সকলোৱে অপেক্ষা কৰিব 13 আগষ্ট বহুতে প্ৰশ্ন সুধি আছে প্ৰায় এফালে 210 এফালে 184 মানুহে চাই আছে পুৰা ফালি দিয়া অপু গুলি থেংক ইউ ছ' মাছ অকণমান ভিডিঅ'ৰ অকণমান পাৰ্টটা দেখুৱাম বাৰু মই শেষৰ ফাললৈ একদম অকণমানকৈ প্ৰায় 10-15 ছেকেণ্ডমান নহ'লে অপুৱে ক'ব যে এই কেলে দেখুৱাই দিলে আপুনি এনেকুৱা এইটো বুলি কি কৈছে নেদেখুৱাব দেই গানটো নুশুনাব দেই তেতিয়া মানুহে মানে আগ্ৰহে ৰখি থাকে আৰু থমাছ আছে দ্য মেন বিহাইণ্ড দ্য বেনাৰ চিনেপ্লেক্স নমস্কাৰ আজিও দুইটা শ্বুটিং কৰি আহিছে কালিও শ্বুটিং কৰিছে আৰু এই কলা হৈ আছো আৰু এই শ্বুটিঙৰ আচলতে ইমান ডেডিকেশ্যন
শ্বুটিং শেষ হৈছেহে মোক লগালগ ফোন কৰিছে, আমি পাই যাম দেই, সোনকালে ষ্টুডিঅ' আহি যোৱা, সোনকালে কাম কৰিব লাগে ভালকৈ। তাৰপিছত ময়ো আজি গানটো গালোঁ ফাইনেলি, গানটো গাব চেষ্টা কৰিলোঁ, এবাৰ গাইছিলোঁ, আকৌ আজি পুনৰবাৰ গালোঁ। কাৰণ গানটো আগতে যেতিয়া গাই আছিলোঁ তেতিয়া বেলেগ ফিল কৰি গাই আছিলোঁ, কিন্তু যেতিয়া ভিডিঅ'টো হ'ল, যেতিয়া ভিডিঅ'টো মই চালোঁ বা কৰিলোঁ, তেতিয়া অকণমান আকৌ অনুভৱবিলাক চেঞ্জ হ'ল। সেইকাৰণে ভাবিলোঁ আকৌ এবাৰ ভালকৈ গাওঁ, সেইকাৰণে ভালকৈ গাই আহিছোঁ আজি গানটো। এতিয়া থমাছ কোৱা। মই ভাবি আছিলোঁ যে কিবা এটা কৰিম, নিজৰ বেনাৰ আণ্ডাৰত ভালকৈ কিবা গান এটা কৰিম, কিন্তু প্ৰথম আৰম্ভণিটো যে ৰাকেশ দা আৰু অপুৰ লগত হ'ব এইটো মই ভবা নাছিলোঁ। তো সেইবাবে মই খুবেই ধন্য। সিহঁতিও মোৰ লগত কাম কৰি কেনে পালে নাজানো, ভালে পাইছে চাগে, ভাল লাগে কাম কৰি। তো চাওঁ, এতিয়া খুব আশাবাদী আৰু ভাল লাগিব, ভাল পাব, চবে ভাল পাব ভিডিঅ'টো। যিহেতু মই নিজে এডিটিঙত বহি থাকোঁতে অপুৱে যেতিয়া কাটি আছে, এডিটিঙত বহি থাকোঁতে অপুৱে যেতিয়া কাটি আছে, তেতিয়া মই নিজে চকু পানী ওলাই গৈছে, ভিডিঅ'টো ইমান ধুনীয়া, খুব ছুপাৰ, মানে কি বুলি কয়, ইম'চনেল এটা ষ্টৰি লাইন, আৰু ইমান সুন্দৰকৈ উপস্থাপন কৰিছে অপুৱে, সঁচাকৈ হেডছ অফ টু হিম। আৰু লাগে আমাক এনেকুৱা ভাল মানে মেচিয়ৰ ডাইৰেক্টৰ আমাৰ প্ৰয়োজন হৈ আছিল ইণ্ডাষ্ট্ৰীত। তো এতিয়া তাক পাইছোঁ, খুব ভাল লাগিছে কাম কৰি। আৰু আমাৰ কেইবাটাও কাম একেলগে আহি আছে, চিনেপ্লেক্সৰ আণ্ডাৰত হওক বা মোৰ নিজৰ পাৰ্চনেল প্ৰডাকশ্যনৰ আণ্ডাৰত হওক, বা বিভিন্ন গীত আহি আছে, আমি কৰি আছোঁ, প্লেন কৰি আছোঁ। প্ৰথমতে 13 তাৰিখে ৰিলিজ দি লওঁ গীতটি। এই আৰু গানটোৰ একদম মানে প্ৰথম শিপাডাল এইডাল বৰ ডাঙৰ শিপা, এনেই তাক কেমেৰাত আহিছেনে? অঁ, মোৰ ৱেইটটো এতিয়া বৰ্তমান 65 আৰু ইয়াৰ 130, মানে মই দুজন ৰাকেশ মিলি এজন ময়ূৰ শইকীয়া। খুব খুব চিধা, খুব অনেষ্ট এটা ল'ৰা। আশা কৰিছোঁ তাৰ ভৱিষ্যত খুব সুন্দৰ হ'ব। আৰু একদম ইনিচিয়েল ষ্টেজত আছে, সি একদম প্ৰথম কাম কৰিছে, আৰু এই প্ৰথম গানটো ইমান সুন্দৰকৈ কৰিছে। একচুৱেলি মই কম্প'জ কৰিবলৈ বেছি কষ্ট হোৱা নাই, কাৰণ সি অলৰেডি ফ্ৰেমিংটো কৰি থৈ দিছিলে, তুমি যে নাই, সেই লাইনটো সিয়ে কোৱা, গতিকে বৰ বেছি কষ্ট হোৱা নাই। বাকী কি ক'বা? মই বিশেষ একো নহয়, আপোনালোকে ক'ব পাৰে। আমি ক'লোঁ গোটেইখিনি কথা, চবকে চিনাকি কৰি দিছোঁ। মই এটা প্ৰশ্ন ময়ূৰক সুধিম যে কেনেকুৱা অনুভৱ যে তোমাৰ প্ৰথম কামটোৱে ৰাকেশ ৰিয়ান অপুৰাজৰ লগত হৈছে? তাকে ভাল লাগিছে, মানে কাৰণ আগতেতো তেনেকুৱা একো কাম কৰা নাই, আৰু থেংকছ টু ইউ, কাৰণ তোমাৰ পৰাই সেইটো হেৰি হ'ল। যদিও কিন্তু মই ময়ূৰক বহুত পুৰণা চিনাকি, বহুত সি আচলতে খুব ভাল ড্ৰামাৰ হয়, বহুত ভাল ড্ৰামাৰ হয়। সেই সূত্ৰে তাক চিনাকি আছিলে বহুত বছৰ আগত। তাৰপিছত সি যে মিউজিকো কৰিব এদিন মই ভবা নাছিলোঁ, হঠাৎ লগ পাই শুনালে যেতিয়া, মই ভাবিছোঁ বা ময়ূৰে ইমান ধুনীয়া মিউজিকো কৰে নেকি। তাৰপিছত সেই ময়ূৰৰ লগতে আমি পিংকলৰ নামো ল'ব লাগিব। দুইজনে খুব সুন্দৰকৈ আচলতে ডিছকাশ্যনৰ মাজেৰে কামটো কৰি আছে, সেইটোৱে আৰু। মানে ক'ব গ'লে ময়ূৰে যদি কি ক'ম, মাংস ভাজিবলৈ চব্জিখিনি কাটিছে, পিংকলে মাংসখিনিত লৰাইছে, মানে সেইটোৱে। মানে আৰু দুইটাৰে হাত মিলি কিনি ইমানেই ধুনীয়া এটা গান মানে হৈছে, এতিয়া আপোনালোকে শুনিব পাব 13 তাৰিখে 4টা বজাত ৰাকেশ দাৰ ইউটিউব চেনেলত। আৰু এটা বিশেষকৈ কথা এটা ক'ব বিচাৰোঁ, ৰাকেশ দাই চব জেগাতে কৈ ফুৰে যে শিকি আছোঁ, এক্টিং শিকি আছোঁ, কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত চবেই ক'ব যে ৰাকেশ দা তুমি ফালি দিলা। সেইটো উলিয়াইছে একচুৱেলি থমাছে হওক বা অপুৱে ইমান সুন্দৰকৈ অপুৱে কৰোৱাইছে কামখিনি। আৰু খুব ভাল, মানে ল'ৰাটো কনফিউজ নহয়, ই কি বিচাৰে একদম চিম্পলকৈ কয়, আৰু সেইটোৱে মই দিব চেষ্টা কৰোঁ। আমাৰ ৰিটেক বেছি হোৱা নাই ন, ৰিটেক একদম একেবাৰে হোৱাই নাই। আৰু লগতে উই আৰ ছ' লাকি যে জুনুক আমি এপ্ৰ'চ কৰিছিলোঁ, আৰু জুনুৱে একেবাৰতে কৰিম বুলি ক'লে, আৰু ইমান ধুনীয়া লাগিছে গোটেই মানে এণ্টায়াৰ ভিডিঅ'টো, কনচেপ্টটোৰ লগত তাইক ইমান শ্বুট কৰিছে। আৰু যদি জুনুৱে চাই আছে, তাইকো বহুত বহুত ধন্যবাদ ইমান সুন্দৰকৈ আমাৰ লগত কোঅপাৰেট কৰাৰ বাবে। এতিয়া অকণমান ভিডিঅ'ৰ আমি কোনটো পাৰ্ট দেখুৱালে ভাল হ'ব? অকণমান দেখুৱাম খালি, নহ'লে আহিছিলে পৰা নেকি? তুমি যে খালি কেলে কান্দিলে সেইটো নেদেখোঁ বা। এইটো পিছফালে আকাশ আছে, মোৰ বন্ধু, ইও আহিছে, ই সদায় থাকে প্ৰত্যেকটো কামত। দেখুৱাই দিওঁ, বহাব লাগিব।
বলিম এইটো শ্বটটো লাগে মই নিজক লৈ দেখাইছোঁ হা ফোন কৰিলে দিয়া আৰু নেদেখুৱা বুলি কৈছে অপুৱে মইনো কি কৰিম এতিয়া অ'কে গানটো বেছি হওক কেনে পাইছে অলপতো চাইও কমে তুমি যে নাই আজি যে নাই তুমি যে নাই নাই একো নাই এটাই ক'ব পাৰোঁ গানটো যোনে চাই আৰু জীৱনত প্ৰেম কৰিছে সঁচা প্ৰেম যদি কৰিছে গানটোৰ শেষত আপোনালোকৰ চকু পানী ওলাবই আৰু অপুৱে উলিয়াবই গতিকে পুনৰবাৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিলোঁ 13 আগষ্ট শুক্ৰবাৰ চাগে ন 13 আগষ্ট 13 আগষ্ট দিনাখন মুক্তি পাব এই গীতটি আবেলি 4 বজাত গতিকে সকলোৱে মৰম দিয়ক এতিয়া অকণমান কথা পাতোঁ প্ৰথম ফেচবুকলৈ যাওঁ দীপশিখাই চাই আছে মনে মনে আমাৰ গাড়ী বোলে আমাৰ গান কেতিয়া ওলাব আমাৰ গাড়ী বৰা জয়ন্ত মুদৈ গোপীকান্ত ৰাভা ভাস্কৰ বৰা সীমান্ত কাশ্যপ গৌতম গড় গগৈ মাইনা প্ৰদীপ দেৱনাথ জয়ন্ত বৰুৱা সুমন বৰা মুনমুন সোণোৱাল বাবুল নাথ মন্টু দাস মিউজিকেল বিখা আৰিচ টকবি বৃষ্টি ৰাণী গুটিনাথ ৱাও আজিকালি হিন্দীত লিখে নেকি উদীপ্ত প্ৰাণ শৰ্মা ভাইটি চন্দন বৰ্মন সকলোকে বহুত বহুত ধন্যবাদ গণেশ পল উৎপল সাগৰ ৰিণ্টু গগৈ নীলদা লাগাচু পৰিণীতা লাৱণ্য ফুকন আৰু এতিয়া ইনষ্টাত আমাৰ লগত কোন কোন আছে এছ জ্যোতিষময় ৰাকেশ ৰাহুল ৰায় কপিল বৰা পাহি জন্নত গুণজিত 63 দীপ আসিফু তচিফা চন্দন ডেকা জানমণি প্ৰীতম কাশ্যপ কছাৰী কংকন দাস বৰুৱা ৰূপামণি গতিকে সকলোকে বহুত বহুত ধন্যবাদ এই লাইভটো আমাৰ লগত উপভোগ কৰাৰ বাবে আৰু পুনৰবাৰ কৈছোঁ গীতটো মুক্তি লাভ কৰিব 13 তাৰিখে আৰু 3 দিন বাকী আছে 13 তাৰিখে আবেলি 4 বজাত সকলোৱে উপভোগ কৰিব খুব শ্বেয়াৰ কৰিব আৰু মৰম দিব আশীৰ্বাদ কৰিব গানটোৰ নাম তুমি যে নাই বহনী শিখা ভূঞা তুমি যে নাই ইজ দ্য নেম অফ দ্য সং তুমি যে নাই সংটোৱে গাই দিব নেকি প্লিজ গানটো সেইটোৱে এটা বেলেগ সকলোৰে কাৰণে এটা গান শেষত অকণমান গাই দিওঁ আপোনালোকে খুব বেছি মৰম দিয়া আজি কেইদিনমানৰ আগত 15 মিলিয়ন ক্ৰছ কৰিছে ভিউজটো তোমাৰ এতিয়া 15 মিলিয়ন ক্ৰছ কৰিছে সেইটো অকণমান গাই দিছোঁ ও মোৰে জান কিয় কৰা অভিমান তোমালে মৰম সাগৰৰ সমান ও মোৰে জান বুজাবলে টান তোমালে মৰম আকাশৰ সমান শয়নে সপোনে তোমাকে দেখোঁ উশাহে নিশাহে তুমি এই বুকুত টোপনি তুলও তোমাৰ নাম
মোৰে জান, মোৰে জান। ধন্যবাদ। তুমি যে নাই, আজি যে নাই, তুমি যে নাই, নাই একো নাই। তুমি যে নাই, একো যে নাই, তুমি যে নাই, নাই একো নাই। ধন্যবাদ। আজিলৈ এৰিছোঁ। বাকী এতিয়া আকৌ এডিটিঙৰ কাম কৰোঁ, কাৰণ কথা দিয়া মতে আপোনালোকক 13 তাৰিখে আমি গীতটো উপহাৰ দিব লাগিব। সেইকাৰণে পুনৰ কামত লাগোঁ। সকলোৱে বহুত বহুত মৰম, বহুত বহুত শুভকামনা। সকলোৰে দিনবিলাক ভাল হওক আৰু পৃথিৱীত পুনৰ ভাল দিন ঘূৰি আহক, তাকে কামনা কৰিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি আজি ভিডিঅ'টো এতিয়া সমাপ্ত কৰিছোঁ। ধন্যবাদ। লাভ ইউ অল। জয় অসম।